চূড়ান্ত খচৰা প্ৰকাশৰ বাবে মাত্ৰ দুদিন বাকী। সেই সমগ্ৰ ৰাজ্যতে তৎপৰ আৰক্ষী আৰু প্ৰশাসন জৰিয়তে আৰক্ষী প্ৰশাসনে এনআৰচিক লৈ বাতৰ নাট আৰু সজাগতা সভাৰ আয়োজন কৰিছে। এনআৰচিত খচৰা প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয় তাৰ বাবে নগাঁও প্ৰশাসনে চিআৰপিএফৰ বিশাল বাহিনীত মেলি দিছে আৰু জৰিয়তে আদি কৰি নগাঁৱৰ বিভিন্ন অঞ্চলত আৰু ৰাজ্যত এতিয়া যাতে কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাইজক সংগঠিত নহবলৈ আহ্বান জনাইছে। আমি পুনৰবাৰ জনাইছো এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে মাত্ৰ দুদিন বাকী। সেই সমগ্ৰ ৰাজ্যতে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন জৰিয়তে আৰক্ষী প্ৰশাসনে এনআৰচিক লৈ বাতৰ নাট আৰু সজাগতা সভাৰ আয়োজন কৰিছে। এনআৰচিত খচৰা প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয় তাৰ বাবে নগাঁও প্ৰশাসনে চিআৰপিএফৰ বিশাল বাহিনী মেলি দিছে জুৰিয়াকে আদি কৰি নগাঁৱৰ বিভিন্ন অঞ্চলত আৰু ৰাইজক সংগঠিত নহবলৈ আহ্বান জনাইছে। বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰাইজ আপোনালোকে উৰা বাতৰি বিশ্বাস নকৰিব। আৰু এটা কথা দাদা, যিসকল চৰকাৰী কৰ্মচাৰীয়ে এই এনআৰচিখন প্ৰস্তুত কৰাত কষ্ট কৰিলে তেওঁলোকৰ বাবে বাৰু আমি এটা হাত চাপৰি দিব লাগে নহয়। হাত চাপৰি দিয়ক। হয় ৰাইজ যিসকল জুলাইত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা। এনআৰচিত নাম নাথাকিলে চিন্তিত হ'বলৈ নালাগে বুলি কৈছে আৰু কৰ্তন নহয় কোনো সা সুবিধা। বৈধ ভাৰতীয়ক আতংকিত নহবলৈ আহ্বান জনাইছে। এনআৰচি প্ৰকাশ পোৱাৰ পাছত বিজেপি আৰম্ভ কৰিব ঘৰ ঘৰ চলো অভিযান। জিলা আৰু বুথ পৰ্যায়ত প্ৰতিজন নাগৰিকৰ ঘৰত গৈ খবৰ ল'ব বিজেপিয়ে। কৰিমগঞ্জ জিলা বিজেপিয়ে সংবাদ মেল যোগে এই কথা সদৰি কৰে। পুনৰবাৰ জনাইছো যেহেতু এনআৰচি প্ৰকাশ পাবলৈ আৰু মাজত মাত্ৰ 2টা দিন 30 জুলাইত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা। এনআৰচিত নাম নাথাকিলেও চিন্তিত হ'ব নালাগে বুলি জনাইছে। কৰ্তন নহয় কোনো সা সুবিধা। বৈধ ভাৰতীয়ক আতংকিত নহবলৈ আহ্বান জনাইছে আৰু এনআৰচি প্ৰকাশ পোৱাৰ পাছতে বিজেপি আৰম্ভ কৰিব ঘৰ ঘৰ চলো অভিযান। জিলা আৰু বুথ পৰ্যায়ত প্ৰতিজন নাগৰিকৰ ঘৰত গৈ খবৰ ল'ব বিজেপিয়ে। কৰিমগঞ্জ জিলা বিজেপিয়ে সংবাদ মেল যোগে এই কথা সদৰি কৰে। প্রকাশ পাবে এনআরসিতে। এই এনআরসিতে যাদের নাম থাকবে না সমস্ত অধিকার আজকের দিনে তিনি যা উপভোগ করছেন সেই সমস্ত অধিকার তার থাকবে। যাদের নাম এনআরসিতে উঠবে না তাদের দায়িত্ব আমাদের মুখ্যমন্ত্রী নিজে নেবেন। এই কথাটা তিনি নিজে বলেছেন জনসভায়। আর আতঙ্কগ্রস্ত হওয়ার কোনো কারণ নেই। কি করা যায় সেটা নিয়ে সরকার, যেহেতু এই অঞ্চলের মানুষের সরকার, এই অঞ্চলের মানুষের জন্য তিনি চিন্তা ভাবনা করছেন, করবে, ওনার দলও করবে, উনিও করবেন। সেই আশ্বস্ততা তিনি করিমগঞ্জ এবং শিলচরের জনসভাগুলিতে দিয়েছেন। ঘর ঘর চলো এনআরসির খবর নাও এবং আমরা ঘরে ঘরে যাব, এনআরসির খবর নেব। যারা প্রকৃত ভারতীয় তাদের নাম উঠাবার দায়িত্ব বিজেপির থাকবে।